কিন্তু আচৰিত কথা এইটোৱে যে প্ৰমোদ বড়ো ডাঙৰীয়া তেওঁ ৮ মাহৰ ভিতৰতে তেওঁৰ বলিষ্ঠ কষ্টৰ বিনিময়ত তেওঁ BTR চুক্তিটো কৰিছে আৰু শান্তিৰ এটা বাতাবৰণ তেওঁ BTRৰ ভিতৰত সৃষ্টি কৰিছে। গতিকে আমি প্ৰমোদ বড়ো ডাঙৰীয়াক এইটো সদৌ অসম মুছলিম পাৰ্চনেল ল বোৰ্ডৰ পৰা আমি তেওঁক ধন্যবাদ জনাইছোঁ। প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিখিনি স্পীচ মই শুনিছোঁ, তেওঁ বহু মিটিঙত অপেন কৈছে যে যদি UPPL চৰকাৰ হয়, প্ৰমোদ বড়ো ডাঙৰীয়াৰ যদি চৰকাৰ হয়, 1 বছৰৰ ভিতৰত মাটিৰ সমস্যাটো তেওঁ সমাধান কৰি দিব। BTR নিৰ্বাচন 2020 BTRৰ পুরো BTCৰ এই যে BTRৰ বৰ্তমানৰ নিৰ্বাচন 2020 চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। চৰ্চাৰ কেন্দ্ৰবিন্দু হোৱাৰ কাৰণ এটাই যে বিগত 15 বছৰীয়া শাসনৰ যিখন চৰকাৰ আছিল, এই চৰকাৰখনৰ বিপক্ষে বা বিৰুদ্ধে প্ৰথমবাৰৰ বাবে বিশেষ প্ৰত্যাহ্বান সৃষ্টি হৈছে। UPPL দল, এই UPPL দলৰ তৰফৰ পৰা বিশেষ প্ৰত্যাহ্বান সৃষ্টি কৰা হৈছে আৰু UPPLে লক্ষণীয়ভাৱে বহু দল সংগঠন বহু ব্যক্তিবিশেষৰ সমৰ্থন আদায় কৰিবলৈ সক্ষম হৈছে। এই মুহূৰ্তত BTR নিৰ্বাচন 2020ত মুছলমান সম্প্ৰদায়ৰ লোকসকলে কেনেদৰে ইয়াত অংশগ্ৰহণ কৰিছে, কেনেকৈ সুযোগ লাভ কৰিছে, এই নিৰ্বাচনত তেওঁলোকৰ অংশগ্ৰহণ সমৰ্থন কেনেকুৱা হ'ব, এই সন্দৰ্ভত কিছু কথা সবিশেষ আলোচনা কৰিবলৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ সদৌ অসম পাৰ্চনেল ল বৰ্ডৰ অধ্যক্ষ মৌলানা মুফতি মুজিবুৰ ৰহমান আৰু তেওঁ এগৰাকী মুছলমান সমাজৰ বিদগ্ধ পণ্ডিত, অতি কম বয়সৰ এগৰাকী ব্যক্তি, কিন্তু 19 বছৰ ধৰি তেওঁ আলিগড় মুছলিম ইউনিভাৰ্চিটিৰ অধ্যয়নৰত বা অধ্যয়ন কৰি অহা অতি বিদগ্ধ এগৰাকী ব্যক্তি। আমি আশা কৰিম যে আজি অসমে আমাৰ এই সাক্ষাৎকাৰৰ জৰিয়তে BTR নিৰ্বাচনৰ জৰিয়তে বা বিভিন্ন কথা প্ৰসংগত ভালেখিনি কথা অৱগত হ'ব। প্ৰথমতে আপোনাক বিনম্ৰ স্বাগতম জনাইছোঁ। নমস্কাৰ, ধন্যবাদ। আমি BTR নিৰ্বাচনৰ কথালৈ যাব খুজিছোঁ। প্ৰথমবাৰৰ বাবে BPFে প্ৰত্যাহ্বান সন্মুখীন হৈছে আৰু তেওঁলোকে যথেষ্ট চাপৰ সন্মুখীন হৈছে। UPPL দলে যথেষ্ট তেওঁলোকৰ চাপৰ সন্মুখীন কৰা দেখা গৈছে আৰু আমাৰ হাতত থকা তথ্য অনুসৰি মৌলানা মুফতি ডাঙৰীয়াই হওক বা পাৰ্চনেল ল বৰ্ড, মুছলিম পাৰ্চনেল ল বৰ্ডৰ তৰফৰ পৰা UPPLক মুকলি সমৰ্থন আগবঢ়োৱা হৈছে। এই সমৰ্থনৰ কাৰণ কি? প্ৰথম কাৰণটো হ'ল এইটোৱেই, আপোনালোকে গম পায় যে বিগত কিছুদিন আগত BTR চুক্তিটো হৈছে, আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত BTR চুক্তিটো হৈছে। আটাইতকৈ ডাঙৰ কথা এইটো যে অসম চৰকাৰ বা কেন্দ্ৰ চৰকাৰ শ কোটি টকা খৰচ কৰিছে NDAB ভাইসকলক মূল হোতালৈ ঘূৰাই অনাৰ কাৰণে, কিন্তু আমি দেখিছোঁ যে অসম চৰকাৰ বা কেন্দ্ৰ চৰকাৰ তেওঁলোকে পৰা নাই। কিন্তু আচৰিত কথা এইটোৱে যে প্ৰমোদ বড়ো ডাঙৰীয়া তেওঁ ৮ মাহৰ ভিতৰতে তেওঁৰ বলিষ্ঠ কষ্টৰ বিনিময়ত তেওঁ BTR চুক্তিটো কৰিছে আৰু শান্তিৰ এটা বাতাবৰণ তেওঁ BTRৰ ভিতৰত সৃষ্টি কৰিছে। যিটো কাম অসম চৰকাৰে বা ভাৰত চৰকাৰে কৰিব নোৱাৰিলে, সেই কামটো প্ৰমোদ বড়ো ডাঙৰীয়া কৰিছে। দ্বিতীয় নম্বৰ কথাটো হ'ল যে আটাইতকৈ আমাৰ এটা বস্তু ভাল লাগিছে, এইটো প্ৰমোদ বড়ো ডাঙৰীয়া স্পষ্ট ভাষাৰে কৈছে যে এতিয়া আৰু BTRৰ ভিতৰত কোনো আন্দোলন নহ'ব। ডিভাইড আছাম 50-50 বড়োলেণ্ডৰ যিটো আন্দোলন হৈ আছিল, কোনো ধৰণৰ কোনো আন্দোলন নহ'ব। এতিয়া BTRৰ পৰা আন্দোলনমুক্ত হৈ গ'ল আৰু এই BTRৰ ভিতৰত আমাৰ যিখিনি NDABৰ ভাইসকলে তেওঁলোকৰ মানে জাতিৰ কাৰণেই হওক, তেওঁলোকৰ মাটিৰ কাৰণেই হওক, তেওঁলোকে যিটো অস্ত্ৰ হাতত তুলি লৈছিল, সেই অস্ত্ৰটো BTRৰ পৰা শেষ হৈ গ'ল। গতিকে ইয়াতকৈ ডাঙৰ কথা আৰু কি হ'ব পাৰে যে প্ৰাক্তন আপচুৰ সভাপতি, আমাৰ UPPLৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া সেই আন্দোলনটো শেষ কৰিছে আৰু এই আমাৰ NDAB ভাইসকলক মূল হোটেলৈ ঘূৰাই আনিছে। গতিকে এতিয়া BTRৰ ভিতৰত শান্তি এটা হ'ব, 1 নম্বৰ কাৰণ। 2 নম্বৰ কথাটো এইটো যে আমি তেওঁৰ যোগ্যতা চাইছোঁ আৰু ৰাজনীতিৰ ভিতৰত যাৰ যোগ্যতা আছে তেওঁহে ভৱিষ্যতত কাম কৰিব পাৰে। তো মোৰ দীৰ্ঘ বিশ্বাস তেওঁ ভাল কাম কৰিব পাৰিব। তাৰ কাৰণ এটা হ'ল, আমি দেখিছোঁ কিছুদিন আগত যেতিয়া অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া তেওঁ দিল্লীত আম আদমি পাৰ্টি যেতিয়া তেওঁ লৈ আহিছিল, সেই সময়ত কিন্তু তেওঁক কোনো চইচ কৰা নাছিলে, চাহে কংগ্ৰেছে হওক চাহে BJP হওক, তেওঁ কিন্তু কোনো চইচ কৰা নাছিলে। কিন্তু তেওঁ ব্ৰেইনী আছিল, তেওঁ জ্ঞানী মানুহ আছিল, তেওঁৰ ভাৱধাৰাটো বেলেগ আছিল। আজি আপোনালোকে চাওক যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, তেওঁৰ কইনা, তেওঁৰ ৱাইফ দুবাৰকৈ দেলহিত আহিলে স্কুলবিলাক চাবৰ কাৰণে, যে দেলহিত স্কুলবিলাক ইমান ধুনীয়া কৰিছে, আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ৱাইফ তেওঁ দেলহিত দুবাৰকৈ চাব আহিছে।
তো আমি দেখা পাইছোঁ যে বি টি আৰৰ ভিতৰত প্ৰমোদ বড়ো ডাঙৰীয়াৰ এই ভাৱধাৰাটো অৰবিন্দ কেজৰিৱালৰ নিচিনা। গতিকে আমাৰ দীৰ্ঘ এটা বিশ্বাস হৈছে যে এই মানুহটো উন্নয়ন কৰিব বিচাৰে, এই মানুহটো উন্নয়ন কৰিব বিচাৰে, ভ্ৰষ্টাচাৰ শেষ কৰিব বিচাৰে, দুৰ্নীতি শেষ কৰিব বিচাৰে। তেওঁৰ শ্লোগানটো হ'ল একমাত্ৰ উন্নয়ন। আৰু আটাইতকৈ ডাঙৰ কথা, এইবাৰ তেওঁ সকলো জাতি জনগোষ্ঠীক লৈ তেওঁ ইউ পি পি এলটো গঠন কৰিছে। আৰু আমাৰ জইন কৰাৰ, আমি সমৰ্থন কৰাৰ প্ৰথম কাৰণটো সেইটোৱে, কাৰণটো বহুত আছে। এইবাৰ আমাৰ ধৰ্মীয় সংখ্যালঘু ৰাইজক এই 5টা মুছলমান যুৱকক, উঠি অহা ল'ৰাক তেওঁ টিকট দান কৰিছে 5টা সমষ্টিৰ ভিতৰত। গতিকে আটাইতকৈ বহুত ডাঙৰ কথা যে বিগত 17 বছৰে বি টি আৰৰ মুছলমান কিন্তু হাগ্ৰামাৰ লগত বেছি জড়িত হৈ আছিল। আৰু এইটো হাগ্ৰামা মহিলাই ডাঙৰীয়াই স্বীকাৰ কৰিব লাগিব যে মুছলমানৰ ভোট নোহোৱাকৈ তেওঁ চৰকাৰ কোনো কাৰণত বনাব নোৱাৰিলে হয়। এই যে 17 বছৰত মুছলমানে তেওঁক ভোট দিলে, কিন্তু এক লগত আজিৰ তাৰিখ বন্ধ তেওঁ কোনো দিনা 5জন মুছলমান ল'ৰাক টিকট দিয়া নাই। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াই 5জন ল'ৰাক টিকট দিছে। গতিকে আমি প্ৰমোদ বড়ো ডাঙৰীয়াক এইটো সদৌ অসম মুছলিম পাৰ্চনেল ল' বোৰ্ডৰ পৰা আমি তেওঁক ধন্যবাদ জনাইছোঁ। তেওঁ যিটো উন্নয়ন কৰিব বিচাৰিছে, ভ্ৰষ্টাচাৰ মুক্তি কৰিব, ভ্ৰষ্টাচাৰ শেষ কৰিব বিচাৰিছে, উন্নয়ন কৰিব বিচাৰিছে। আৰু তেওঁৰ যিটো ভাৱধাৰা, তেওঁৰ যিটো চিন্তা চৰ্চা, সকলো জাতি জনগোষ্ঠীক লৈ বি টি আৰৰ ভিতৰত যিটো শান্তি তেওঁ এটা সৃষ্টি কৰিছে। এটা সময়ত এনেকুৱা আছিল যে আমি টুপিৱালা দাড়িৱালা হৈ আমি বড়ো এলেকাত যাব পৰা নাছিলোঁ। কিন্তু আজি আমি দেখিছোঁ প্ৰমোদ বড়ো ডাঙৰীয়া যিটো মানে পৰিস্থিতি তেওঁ সৃষ্টি কৰিছে, আজি যদি আমি কোনো বড়ো এলেকাত যাওঁ, আজি মানুহবিলাক কি সন্মান কৰে। গতিকে এই বি টি আৰৰ ভিতৰত যিটো শান্তি লৈ আহিলে, যিটো হিন্দু মুছলমান বা বড়ো মুছলমানৰ যিটো কাজিয়া আছিল, এই কাজিয়াটো প্ৰমোদ বড়ো ডাঙৰীয়াই শেষ কৰি পেলাইছে। এই শেষ কৰাৰ কাৰণে আমি এইবাৰ সদৌ অসম মুছলিম পাৰ্চনেল ল' বোৰ্ড আমি তেওঁলোকক সমৰ্থন, খোলা মঞ্চত আমি সমৰ্থন কৰিছোঁ। আৰু আমাৰ বি টি আৰৰ ভিতৰত যিখিনি আমাৰ ওলামাসকল আছে, আলিমসকল আছে, আমি কমপ্লিটলি এইবাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ হৈ কাম কৰি আছোঁ। ঠিক আছে, আপুনি ক'লে যে বি টি আৰৰ শান্তি আহিছে। এতিয়া মুখেৰে কথা কোৱাটো সহজ, এখন চুক্তি কৰাটো সহজ, কিন্তু সেই চুক্তিৰ কাৰ্যকৰীকৰণ, সেই চুক্তিৰ বাস্তৱ ৰূপায়ণে আচল কথা। বিগত সময়ছোৱাত দেখিছোঁ, কি কাৰণত নাজানো, বি পি এফে সেই চুক্তিৰ কথাৰ পৰা ওলাই অহা পিছৰ পৰাই তেওঁলোকে কৈ আছে যে ইয়াৰ বড়োলেণ্ডৰ বাহিৰে কোনো কথা ইয়াতে শান্তি দিব নোৱাৰে, বি টি আৰ চুক্তি ইয়াতে অৰ্থহীন, বি টি আৰ চুক্তিয়ে প্ৰকৃত শান্তি আনিব নোৱাৰে। এন ডি এফ বি নেতা ধীৰেন বড়ো কালিও কিছুমান বিস্ফোৰণ ঘটাইছে যে ইয়াৰ দ্বাৰা তেওঁলোকক অন্ধকাৰত ৰাখি কাম কৰা হৈছে। বি পি এফে বা তেওঁলোকে এই কথাবিলাক কিয় কৈ আছে তেনেহ'লে? নাই, এইটো আপোনালোকে বেছি জানে মোতকৈ। যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া কোকৰাঝাৰত আহিছিল, সেই মঞ্চত আমি চাইছোঁ, আপোনালোকে নিজেই চাইছে, সেই মঞ্চত হাগ্ৰামা মহিলাই ডাঙৰীয়া তেওঁ ভাষণ দি কৈছে, সেই কোকৰাঝাৰ মঞ্চত কৈছিল যে বি টি আৰ চুক্তিটো বহুত ভাল, বি টি আৰ চুক্তিটো বহুত ভাল, আৰু বি টি আৰ চুক্তিৰ জৰিয়তে তামাম বি টি আৰৰ ভিতৰত একমাত্ৰ উন্নয়ন 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 হ'ব, এই কথাটো কিন্তু তেওঁ কৈছিল। শান্তি স্থাপন হ'ল বুলিও কৈছিল, শান্তি স্থাপন হ'ল বুলিও তেওঁ কৈছিল। আৰু দ্বিতীয় নম্বৰ কথাটো হ'ল তেওঁ নিজে স্বাক্ষৰকাৰী, তেওঁ নিজে তাতে ছিগনেচাৰ কৰিছে। গতিকে এইবিলাক কথা এতিয়া পলিটিকেল এটা আহিছে। তেওঁ গম পাইছে যে এইবাৰ এই 17 বছৰ যিটো ৰাজত্ব তেওঁ কৰিলে, তেওঁ গম পাইছে যে তেওঁৰ ৰাজত্বটো এবাৰ যাওঁ যাওঁ অৱস্থা হৈ আছে। গতিকে বি টি আৰৰ মানুহে সিদ্ধান্ত লৈছে যে হাগ্ৰামা চৰকাৰ যাব, গতিকে খালি ভোটটো বাকী আছে। হয়, ভোটটো বাকী আছে। যদি 15 বছৰীয়া কাম কাজৰ বিশ্লেষণ কৰিব দিওঁ, যিটো আপুনি নিজেও এগৰাকী বি টি আৰৰ পূৰ্বৰ বি টি চিৰ এগৰাকী বাসিন্দা, আপুনি আৰু এইবাৰ আমি যিমান দেখিছোঁ প্ৰমোদ বড়োৰ সমানে সমানে প্ৰায় তাতকৈ বেছি সংখ্যক নিৰ্বাচনী সভাত আপুনি ভাষণ দিছে, ভাষণ দি ৰাইজৰ মতামত কেনেকুৱা দেখা পাইছে, আৰু বিগত 15 বছৰত কি সঁচা একো কাম নকৰিলে নেকি? আপুনি চাওক, যিমান কেলেংকাৰী বি টি আৰৰ ভিতৰত হৈছে, বিগত মই যিমান দিন ধৰি ৰাজনীতিকৰ লগত জড়িত হৈ আছোঁ, এনেকুৱা ভ্ৰষ্টাচাৰ দুৰ্নীতি মই কোনো কাৰণত দেখা নাই। আৰু অল বি টি আৰত মই যিখিনি মিটিং কৰি মই যেতিয়া গম পালোঁ, সকলোৱে এটা বস্তু পৰিৱৰ্তন বিচাৰিছে, চেঞ্জটো সকলোৱে বিচাৰিছে, সকলোৱে পৰিৱৰ্তন বিচাৰিছে। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল এটা, মই এটা বস্তু আপোনাক ক'ব বিচাৰিম, যেনেকুৱা ৰামায়ণৰ 2 নম্বৰ অধ্যায় 3 নম্বৰ গষ্টলত 17 নম্বৰ অনুচ্ছেদৰ ভিতৰত আছে যে প্ৰম্ভায়ে স্বৰ্গতম দুঃসায়ে প্ৰম্ভা নামায়ে নশ্বতম ভগৱানম স্বৰ্গতম দশায়ে প্ৰম্ভা। ৰামায়ণত লিখা আছে যে মানুহৰ যেতিয়া পাপ বেছি হয়, মানুহৰ যেতিয়া ভ্ৰষ্টাচাৰ বেছি হৈ যায়, মানুহৰ যেতিয়া দুৰ্নীতি বেছি কৰে, পাপ যেতিয়া বেছি হৈ যায়, তেতিয়া ভগৱানে তেওঁক মানে কি গাদীৰ পৰা উঠাই পেলাই ৰিক্সাত বহাই দিয়ে। গতিকে এইটো হাগ্ৰামা ডাঙৰীয়াৰ কথাটো এনেকৈ হৈছে। আৰু আমাৰ কোৰাণতো আছে, হাদিছৰ ভিতৰত আছে যে মানুহৰ যেতিয়া পাপ বেছি হৈ যায়, তেতিয়া তেওঁ গাদীৰ পৰা উচ্ছেদ হৈ যায়। গতিকে মই এটা কথাই ক'ব বিচাৰোঁ যে বিগত 17 বছৰত হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ বি পি এফ চৰকাৰে যিখিনি দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিলে, গতিকে তেওঁৰ আচলতে পাপটো বেছি হৈ গৈছে। গতিকে কোনো কাৰণত এইবাৰ চৰকাৰত তেওঁ
আহিব নোৱাৰে। আপুনি বি টি আৰৰ প্ৰায় প্ৰত্যেকটো সমষ্টি প্ৰত্যেকটো এৰিয়া ভ্ৰমণ কৰি যথেষ্ট সংখ্যক সভাত ভাষণ দিছে। এই ভাষণৰ মূল উদ্দেশ্যবিলাক কেনেকুৱা, কোনখিনি কথা ক'ব বিচাৰিছে, কিবা মিছা কথা ক'ব লগা হৈছে নেকি, নে কেৱল মুছলমান সম্প্ৰদায়ক টিকট দিছে কাৰণে আপোনালোকক সমৰ্থন কৰা এইবিলাক কথা কৈ আছে, নে আপোনালোকৰ মুছলমান সম্প্ৰদায়ৰ উন্নতিৰ কথা কৈ আছে, নে সমগ্ৰ বি টি এ ডিৰ উন্নয়নৰ হকে আপুনি মাত মাতিছে? অভাৰঅল আপুনি কি দেখিছে, আপুনি কোনখিনি বক্তৃতাৰে ৰাইজক ইউ পি পি এলৰ হকে এটা এট্ৰেকশ্যন কৰিবলৈ চেষ্টা কৰিছে? নাই চাওক, এটা কথা হ'ল যে আমি একমাত্ৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো চিন্তাধাৰা, যিটো তেওঁৰ ভাৱধাৰা, সেইটোৰ কাৰণেহে আমি সমৰ্থন কৰিছোঁ আৰু সেইটোৱে ৰাইজক আমি বুজাব চেষ্টা কৰি আছোঁ। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল এইটো, আপোনালোকে জানে যে নৰ্থ ইষ্টত 29 একৰ্ড হৈছে, 29 চুক্তি হৈছে। কোনোবা চুক্তি 20 বছৰৰ পৰা আন্দোলন হৈ আছে, কোনোবা চুক্তি 15 বছৰৰ পৰা আন্দোলন হৈ আছে, কোনোবা চুক্তি 25 বছৰৰ পৰা আন্দোলন হৈ আছে। আজিৰ তাৰিখ পৰ্যন্ত কোনো এটা চুক্তি ৰূপায়ণ হোৱা নাই। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়া এনেকুৱা এজন ডাইনামিক লিডাৰ, বি টি আৰ চুক্তিটো কৰা 8 মাহ হৈছে, 8 মাহৰ ভিতৰত বি টি আৰ চুক্তিটো ৰূপায়ণ কৰি হৈছে। তেনেহ'লে আপুনি কথাটো ভাবিব পাৰে, 29টা চুক্তি নৰ্থ ইষ্টত হৈছে, এটা চুক্তি এতিয়ালৈ ৰূপায়ণ হোৱা নাই। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিটো বি টি আৰ চুক্তি হ'ল, 8 মাহৰ ভিতৰত চুক্তি হ'ল, 8 মাহৰ ভিতৰত ৰূপায়ণ হ'ল। তেনেহ'লে আপুনি ভাবিব পাৰে যে তেওঁ কিখিনি উন্নয়ন কৰিব পাৰে। আমাৰ দীৰ্ঘ বিশ্বাস যে বি টি আৰ চুক্তিৰ অধীনত আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো অভিজ্ঞতা, আমি ভাবোঁ যে এইবাৰ বি টি আৰত অসম চৰকাৰেই হওক বা কেন্দ্ৰ চৰকাৰৰ হওক, ইউ পি পি এল চৰকাৰ অহাৰ পিছত তেওঁ ডাঙৰ ডাঙৰ পুঁজিবিলাক তেওঁ আনিব পাৰিব আৰু বি টি আৰ ৰাইজৰ উন্নতি হ'ব। আৰু এটা কথা, আটাইতকৈ যিটো ডাঙৰ কথা, সেইটো হ'ল যে বড়ো আৰু মুছলমান, চাহে আমাৰ আদিবাসী ভাইসকল হওক, অসমীয়া ভাইসকল হওক, বিহাৰী ভাইসকল হওক, এই যিটো আমাৰ যিটো কাজিয়া যিটো আছিল, সেই কাজিয়াটো একমাত্ৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বতে শেষ হৈছে বা তেওঁহে শেষ কৰিব পাৰিব। দীৰ্ঘ বিশ্বাস তেওঁৰ ওপৰত আমাৰ এটা আছে, যাৰ কাৰণে বি টি আৰ ৰাইজৰ শান্তিৰ কাৰণে আমি একমাত্ৰ তেওঁক সমৰ্থন কৰিছোঁ, যাতে বি টি আৰত সকলো জনগোষ্ঠী মিলি শান্তিত থাকে আৰু সকলোৰে যাতে বিকাশ হয়, উন্নয়ন হয়, ভ্ৰষ্টাচাৰ দুৰ্নীতি যাতে মুক্ত হয়, সেইকাৰণে আমি তেওঁক সমৰ্থন কৰিছোঁ। আৰু আপোনাৰ এটা কথালৈ যাব বিচাৰিছোঁ, বিগত বি পি এফৰ চৰকাৰৰ শাসনৰ সময়ত এটা বিশেষভাৱে উচ্চাৰিত বিষয় আছিল যে অবড়োসকল ডিপ্ৰাইভ হৈছে, অসন্তুষ্ট হৈছে, অসন্তুষ্টিৰ সন্মুখীন হৈছে। তাৰ ফলত তেওঁলোকে অবড়ো বিভিন্ন সুৰক্ষা সমিতি, বিভিন্ন তেওঁলোকৰ নিজৰ সাংসদো নিৰ্বাচিত কৰি পঠাইছে। মুছলমান সম্প্ৰদায়ৰ লোকসকলে যিহেতু এই অবড়োৰ ভাগতে পৰে, যিটো বড়োত নপৰে অবড়োতে পৰিব। আপুনি ইতিমধ্যে ক'লে যে এইবাৰ ইউ পি পি এলে আপোনালোকৰ প্ৰাৰ্থিত্ব দিছে বা আহিয়ে বিভিন্ন তেওঁলোকে এটা লক্ষণ দেখুৱাইছে। বিগত সময়ছোৱাত মুছলমান সম্প্ৰদায়ৰ লোকসকল কেনেধৰণৰ অসন্তুষ্টিৰ সন্মুখীন হ'ল, কেনেধৰণৰ ইয়াতে ডিপ্ৰাইভ হ'ল বা কেনেকৈ এটা সুবিধাৰ পৰা বঞ্চিত কৰা হ'ল, কি অসন্তুষ্টি আছিল? চাওক, ৰাজনীতিটো বহুত হৈছে বি টি আৰৰ ভিতৰত। আপুনি যিটো অবড়োৰ কথা ক'লে বা গণসুৰক্ষা পাৰ্টি GSP যাক কয় হীৰাহৰণীয়া ডাঙৰীয়া, আজি মই এটা কথা ক'ব বিচাৰিম। সেই কথাটো হ'ল এইটো যে আমাৰ বি টি আৰৰ ৰাইজে লাখ লাখ টকা চান্দা দিছিল অবড়োক। কিহৰ কাৰণে? যে 50% ওপৰত যিখিনি মুছলমান গাঁও আছে বা অবড়ো গাঁও আছে, সেইটো কৰ্তন কৰিব লাগে। আজিৰ তাৰিখটো কৰ্তন নহ'ল, সুপ্ৰিম কোৰ্টত পৰ্যন্ত তেওঁলোকে কেছ কৰিছে, কৰ্তনটো নহ'ল। লাখ লাখ টকা বি টি আৰৰ অবড়ো ভাইসকলৰ গুচি গ'ল। কিন্তু ডাঙৰ কথাটো কি হ'ল, প্ৰমোদ বড়ো ডাঙৰীয়া যিটো বি টি আৰ চুক্তি কৰিলে, সেই বি টি আৰ চুক্তিত স্পষ্ট আছে যে 50% ওপৰত যিখিনি মুছলমান গাঁও আছে অট'মেটিকলি তেওঁলোকে কাটি ইয়াৰ পৰা ওলাই যাব পাৰে। গতিকে শ কোটি টকা যিটো আমাৰ খৰচ কৰিলে, আমি যিটো চান্দা দিলোঁ, সেই টকাটো আমাৰ বেকাৰ গ'ল। আৰু এতিয়া যদি কোনোবা থাকিব বিচাৰে তেওঁ থাকিব পাৰিব, কোনোবা যদি বাহিৰ হ'ব বিচাৰে তেওঁ বাহিৰ হ'ব পাৰিব। এইটো এটা আটাইতকৈ ভাল কাম এটা হৈছে। এতিয়া তেওঁলোকৰ ৰাজনীতিটো বন্ধ হৈ গৈছে, গতিকে তেওঁলোকে আৰু ৰাজনীতি কৰিব নোৱাৰিব। আৰু দ্বিতীয় নম্বৰ কথাটো মই সেই কথাটো ক'ব বিচাৰিছোঁ। তাৰ কাৰণটো হ'ল যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো শ্লোগান, সেই শ্লোগানটো আপোনালোকে চাব। প্ৰমোদ বড়ো ডাঙৰীয়াৰ শ্লোগান হ'ল যে এইবাৰ বি টি আৰত হ'ব নতুন নীতি, উন্নয়ন হ'ব অগ্ৰগতি। এবাৰ বি টি আৰত হ'ব নতুন নীতি, উন্নয়ন হ'ব অগ্ৰগতি। ভ্ৰষ্টাচাৰ দুৰ্নীতি মুক্ত হ'ব, প্ৰমোদ বড়োৰ চৰকাৰ হ'ব। গতিকে এবাৰ তেওঁ ভ্ৰষ্টাচাৰ শেষ কৰাৰ কথা কৈছে, দুৰ্নীতি শেষ কৰাৰ কথা কৈছে, গৰিবী শেষ কৰাৰ কথা কৈছে। আজি বি টি আৰ চুক্তিলৈ কিছুমান মানুহে ভয় কৰে। আজি সংখ্যালঘু ৰাইজ হওক, অবড়ো ৰাইজসকলে হওক, তেওঁলোকে এটা কথা তাৰমানে ক'ব বিচাৰে যে প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ আহিলে তেওঁ মানে মুছলমান হওক, অবড়ো হওক, তেওঁলোকক বি টি আৰৰ পৰা উচ্ছেদ কৰা হ'ব, মাটিৰ অধিকাৰ কাঢ়ি লোৱা হ'ব। প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিখিনি স্পীচ মই শুনিছোঁ, তেওঁ বহু মিটিঙত অপেন কৈছে যে যদি ইউ পি পি এলৰ চৰকাৰ হয়, প্ৰমোদ বড়ো ডাঙৰীয়াৰ যদি চৰকাৰ হয়, 1 বছৰৰ ভিতৰত মাটিৰ সমস্যাটো তেওঁ সমাধান কৰি দিব। 1 বছৰৰ ভিতৰত মাটিৰ সমস্যাটো সমাধান কৰি দিব। আজি ছাডানলি আমাৰ হাগ্ৰামা মহিলা ডাঙৰীয়া মুছলমানৰ দৰৰ কথা কৈ আছে, এতিয়া মুছলমানক মৰম দেখাই আছে। তেতিয়া তেওঁৰ মৰম ক'ত গৈছিল যে হাগ্ৰামা মহিলা ডাঙৰীয়া এতিয়া যে কৈ আছে যে মুছলমানক ইয়াৰ পৰা খেদিব, কিন্তু 17 বছৰ
এই 17 বছৰ তেওঁ মুছলমানক এক বিঘাকৈ মাটি কিয় এলটমেণ্ট দিব নোৱাৰিলে? আৰু আটাইতকৈ ডাঙৰ কথা যে চিৰাঙৰ ভিতৰত পতঞ্জলি, বাবা ৰামদেৱ পতঞ্জলি কোম্পানীক 5,000 বিঘা মাটি দিছে। হাগৰা মহিলাই ডাঙৰীয়া 5,000 বিঘা মাটি পতঞ্জলি কোম্পানীক বাবা ৰামদেৱক দিব পাৰে, তেওঁ অবড়ো ভাইসকলক এই 5,000 বিঘা মাটি কিয় দিব নোৱাৰিলে? তেওঁৰ সতীৰ্থ BLT কোকৰাঝাৰৰ ভিতৰত 1100 বিঘা মাটি দিছে। সেইখিনি 1100 বিঘা মাটি অবড়ো ভাইসকলক কি কাৰণে দিব নোৱাৰিলে? আজি তেওঁ মুছলমানৰ মৰমৰ কথা কৈছে। আজি লাফিকুল ইছলাম ডাঙৰীয়া, আজি শ্বহীদ লাফিকুল ইছলাম ডাঙৰীয়াৰ হত্যাকাৰী কিমান বছৰ হৈ গ'ল? আজি কোনটো পিষ্টলেদি গুলি মাৰিছিল সেই গুলিটো ধৰা পৰিছে, কোনটো পিষ্টলেদি গুলি চলাইছিল সেই পিষ্টলটো ধৰা পৰিছে, কিন্তু আজি তাৰিখ পৰ্যন্ত লাফিকুলৰ হত্যাকাৰীক ধৰা নহ'ল। আজি তাৰিখ পৰ্যন্ত ধৰা নহ'ল। তেওঁতো তেতিয়া BTCৰ চিফ আছিল। কিয় তেওঁ এৰেষ্ট কৰিব নোৱাৰিলে? কিয় জেল হাজতলৈ পঠাব নোৱাৰিলে? কিয় বিচাৰ নহ'ল? গতিকে এবাৰ BTR ৰাইজে বুজি পাইছে, আৰু BTR শ্লোগান একমাত্ৰ এটাই, এবাৰ BTR হ'ব নতুন নীতি, উন্নয়ন হ'ব অগ্ৰগতি। প্ৰমোদ বড়ো চৰকাৰ অহাটো আমি সকলোৱে বিচাৰোঁ। এইটো ধৰ্মৰ কোনো কথা নাই, সকলো জাতি জনগোষ্ঠী মিলি সকলোৱে সমৰ্থন কৰিছে যে প্ৰমোদ বড়ো চৰকাৰ আহিব লাগে। তেওঁৰ যিটো ব্যৱহাৰ আৰু তেওঁৰ যিটো চিন্তাধাৰা, সেইটোত BTR ৰাইজ সুখী হ'ব, উন্নয়ন হ'ব। যিহেতু আপুনি কৈছে যে 5গৰাকী আপোনালোকৰ সম্প্ৰদায়ৰ ব্যক্তি প্ৰাৰ্থিত্ব আগবঢ়াইছে, তেওঁলোকৰ কোনে কোনে প্ৰাৰ্থিত্ব লাভ কৰিছে আৰু তেওঁলোকৰ UPPLৰ পৰা এই জয়লাভৰ সম্ভাৱনাবিলাক কিমান? আপুনি তেওঁলোকৰ হৈ কেনেকৈ কষ্ট কৰিছে, ৰাইজৰ মতামত কেনেকৈ দেখা পাইছে? এতিয়া চাওক, আমাৰ ABMCৰ প্ৰতিষ্ঠাপক সভাপতি মইনুল হক ডাঙৰীয়া, তো ABMCৰ জন্ম দিছিল, আজি তেওঁক UPPLৰ ভাইচ প্ৰেচিডেণ্ট বনাই ৰাখিছে। ABMCৰ প্ৰাক্তন সভাপতি আনচাৰী ডাঙৰীয়া, তেখেতক টিকট দিছে। আমাৰ আমচুৰ প্ৰাক্তন লিডাৰ শ্বাহজাহান আলী, তেওঁক টিকট দিছে মথনগুৰিত। আমাৰ মনিৰুজ্জামা, তেওঁক টিকট দিছে গুমাত। তো আমি আশাবাদী, আৰু 5টা সমষ্টিতে যিহেতু মই গৈ আছোঁ, যথেষ্ট সকলো ৰাইজ, চাহে বড়ো হওক, অনাবড়ো ৰাইজ হওক, মুছলমান হওক, আদিবাসী ভাইসকল হওক, বঙালী ভাইসকল হওক, বিহাৰী ভাইসকল হওক, সকলোৱে এটাই কথা যে আমি জিতাম এইবাৰ। আৰু মোৰ দীৰ্ঘ বিশ্বাস, আমাৰ 5জন মুছলমানৰ মাইনৰিটি কেণ্ডিডেট আছে, 5জনে জিতিব বুলি মোৰ দীৰ্ঘ বিশ্বাস। UPPLৰ চৰকাৰ হৈ অহাৰ পিছত যিহেতু আপুনি ইতিমধ্যে সন্তুষ্ট যে তেওঁলোকে কিছু গুৰুত্ব দিছে, আৰু কেনেধৰণৰ গুৰুত্ব বিচাৰিব পৃথকভাৱে? কাৰণ আপুনি যিহেতু এগৰাকী ইছলাম ধৰ্মৰ অন্যতম এগৰাকী পণ্ডিত, বা তেওঁলোকৰ চৰ্চা বা সম্প্ৰদায় ভিত্তিক কিছু স্বাৰ্থ থাকিব। গতিকে BTRৰ মুছলমান সম্প্ৰদায়ৰ লোকখিনিৰ সুৰক্ষাৰ বাবে আৰু কেনেধৰণৰ তেওঁলোকৰ বাবে কৰিব লগা আছে, কি কি দিশ নিৰ্দেশনা আপুনি পৰামৰ্শ দিব খুজিব? নাই, মই ব্যক্তিগত হিচাপে, মই এজ এ মুছলিম পাৰ্চনেল ল' বৰ্ডৰ সভাপতি হিচাপে মই প্ৰমোদ বড়ো ডাঙৰীয়াক এটাই অনুৰোধ জনাম যে আপুনি যিখিনি কাম এই মুহূৰ্তলৈ কৰিলে, আপোনাৰ ওপৰত মুছলমান ৰাইজ হওক, অবড়ো ৰাইজ হওক, আমি সন্তুষ্ট। গতিকে মই এটাই অনুৰোধ জনাম, ইয়াতে মুছলমান বুলি কোনো কথা নাই, অবড়ো বুলি কোনো কথা নাই, বিহাৰী ভাইসকল বুলি কোনো কথা নাই, আদিবাসী ভাইসকল বুলি কোনো কথা নাই। সকলো জাতিৰ জনগোষ্ঠীৰ উন্নয়ন হ'ব লাগে। সকলো জাতি জনগোষ্ঠী যাতে উন্নয়ন হৈ এটা মঞ্চত যাতে থাকিব পাৰে। আমি ভাইচাৰাটো, অসমৰ যিটো অসমীয়া সভ্যতা, অসমৰ যিটো অসমীয়া পৰম্পৰা, সেই বস্তুটো যাতে BTRৰ ভিতৰত থাকে। আৰু আমাৰ দীৰ্ঘ বিশ্বাস আছে সেইখিনি উন্নয়ন কৰিব, সকলো জাতি জনগোষ্ঠীক তেওঁ সমান অধিকাৰ দিব বুলি আমাৰ দীৰ্ঘ বিশ্বাস আছে। হয়, আমি শেষ প্ৰশ্ন কৰিছোঁ, নিৰ্বাচনৰ সন্মুখত কি প্ৰমোদ বড়োৱে হওক বা যিকোনো নেতা বা যিকোনো বহু কথা ক'ব লগা হয়, বা তেওঁলোকে শাসন ক্ষমতা দখলৰ বাবে বিভিন্ন কথা ক'ব লগা হয়। এতিয়া আপুনি অতি এটা গুৰুত্বপূৰ্ণ পদবীত থকা ব্যক্তি, সদৌ অসম মুছলিম পাৰ্চনেল ল' বৰ্ডৰ অধ্যক্ষ, এগৰাকী বিদগ্ধ পণ্ডিত বা বক্তা বা তাৰ্কিক হিচাপে আপোনাক জানে, আপোনাৰ পাৰ্চনেল ইমেজ আছে, আপোনাৰ নিচিনা মানুহে ছাপোৰ্ট কৰিছে। এতিয়া মোৰ প্ৰশ্নটো হ'ল, চৰকাৰ গঠনৰ পিছত তেওঁলোকে যাতে পূৰ্বৰ চৰকাৰৰ দুৰ্নীতিত নিমজ্জিত হ'ব নোৱাৰে, এতিয়া যেনেকৈ সমৰ্থন কৰিছে, সেই সময়ত চৰকাৰখনৰ স্পীড ব্ৰেকাৰ হিচাপে, দুৰ্নীতি স্পীড ব্ৰেকাৰ হিচাপে কাম কৰিবনে আপোনালোকে? নে চৰকাৰখনে আমি নিৰ্বাচন কৰি দিছোঁ, আমাৰ দলৰ চৰকাৰ হৈছে, যি ইচ্ছা তাকে কৰি থাকক, আপুনি চকু দিবনে সেই কথাবিলাকক? তেওঁলোকক অকণমান বাধা দিবনে, বা তেওঁলোকক কামবিলাক যাতে ভালকৈ কৰে, দুৰ্নীতি যাতে নকৰে, তেওঁলোকক এটা আপোনালোকে নজৰ দিবনে, চকু দিবনে? নাই চাওক, আমাৰ এটাই কথা যে আমি BTRৰ ৰাইজক অনুৰোধ কৰিছোঁ যে 5 বছৰৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ আনিব লাগে, UPPLৰ চৰকাৰ আনিব লাগে। কাৰণ তেওঁৰ চিন্তাধাৰা যিটো, সেইটোত আমি বুজি পোৱা যায়। আজি মানুহবিলাকৰ চিন্তাধাৰাটো চালে কমপ্লিটলি বস্তুখিনি বুজা যায়। গতিকে আমি BTRৰ ৰাইজক এটা অনুৰোধ জনাইছোঁ যে 5 বছৰৰ কাৰণে আপোনালোকে প্ৰমোদ বড়োক সমৰ্থন কৰিব লাগে, আৰু 5টা বছৰ আপোনালোকে চাওক যে BTRৰ ভিতৰত কি উন্নয়ন হয়। গতিকে যদি ৰজা কিন্তু ৰাইজ, ৰজা কিন্তু ভোটাৰে, গতিকে তেওঁলোকৰ পৰিস্থিতি যদি বেলেগ হয়, তেনেহ'লে BTR ৰাইজে সেইটো চিন্তা চৰ্চা কৰিব। সেই চিন্তা চৰ্চাটো 5 বছৰ পিছত কৰিব। এতিয়া আপোনালোকে যিহেতু ইমান আপুনি এটা ইমেজ থকা ইমান গুৰুত্বপূৰ্ণ ব্যক্তিয়ে সমৰ্থন কৰিছে, চৰকাৰখনৰ কাম কাজত যদিও আপোনালোকে অংশগ্ৰহণ নকৰে, যদিও আপোনাৰ MCLA নহয়, যেনেকৈ এতিয়া সহায় কৰিছে, আপোনালোকক ছাপোৰ্ট কৰিছে, ভাষণ দি আছে, তেনেকৈ প্ৰমোদ বড়োক নিৰ্বাচিত হোৱাৰ পিছত বা বিভিন্ন MCLA বিভিন্ন বৈঠকত যে তোমালোকে অমুক কামটো কৰা, তমুক কামটো কৰা, আপুনি তেনেকৈ অকণমান ছাপোৰ্ট কৰিবনে? সেইবিলাকত অংশগ্ৰহণ থাকিবনে আপোনাৰ? নাই, মোৰ কথা মাত্ৰ এইটোৱে যে BTRটো শান্তি হ'ব লাগে। আপুনি চাওক,
2008 কথা ক'লে এতিয়াও মোৰ চকুৰ পানী আহে। 2012 যিটো গোষ্ঠীগত সংঘ হৈ গ'ল সেইটো আৰু আমি চাব নিবিচাৰোঁ। আমাৰ কথা হ'ল ভ্ৰষ্টাচাৰ, দুৰ্নীতি, সাম্প্ৰদায়িক ৰাজনীতি শেষ হ'ব লাগে। সকলো জনগোষ্ঠীলৈ উন্নয়ন হ'ব লাগে আৰু শান্তিত থাকিব লাগে। BTR ৰাইজে শান্তিত থাকিলে আমি যথেষ্ট শান্তি। আৰু যেতিয়া চৰকাৰটো হ'ব উন্নয়নটো ডেফিনেটলি হ'ব। মই এইটো দীৰ্ঘ বিশ্বাস, মই এবাৰো নকওঁ যে উন্নয়ন নহয়, কাৰণ প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো চিন্তাধাৰা সকলো জাতি জনগোষ্ঠীক লৈ যিটো তেওঁ কৰি আছে উন্নয়ন হ'ব। আৰু ইনশাল্লাহ আমি যিটো সমৰ্থন কৰিছোঁ, চৰকাৰ আহিব ইনশাল্লাহ 100%। আৰু আমি চাম চৰকাৰ হোৱাৰ পিছত কি কৰিব লাগে, কোনটো বিষয়ত আমিও ক'ব লাগে, সেইখিনি বস্তু নিশ্চয় আমি ক'ম। আৰু শেষত প্ৰমোদ বড়ো ডাঙৰীয়াক আৰু BTRৰ জনসাধাৰণৰ কিবা আপুনি ব্যক্তিগত আহ্বান জনাব নেকি? মই সকলো BTR ৰাইজক বিনম্ৰভাৱে এটা অনুৰোধ জনাইছোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়া এই মুহূৰ্তলৈ তেওঁৰ যিটো ব্যৱহাৰ, কেৰেক্টাৰ, চৰিত্ৰ আৰু তেওঁৰ যিটো চিন্তা চৰ্চা, ভাৱধাৰা বহুতে ভাল। আমি সন্তুষ্ট। গতিকে BTR সকলো ৰাইজক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে 5 বছৰৰ কাৰণে আপোনালোকে প্ৰমোদ বড়ো ডাঙৰীয়াক সমৰ্থন কৰিব লাগে। 5 বছৰৰ কাৰণে UPPL চৰকাৰ আনিব লাগে। আৰু আমাৰ দীৰ্ঘ বিশ্বাস প্ৰমোদ বড়ো ডাঙৰীয়া BTR উন্নয়ন কৰিব, ভ্ৰষ্টাচাৰ দুৰ্নীতি শেষ কৰিব। আৰু BTR ৰাইজে প্ৰমোদ বড়ো ডাঙৰীয়াক যিখিনি মৰম দিছে আৰু ইনশাল্লাহ BTR ৰাইজে প্ৰমোদ বড়ো ডাঙৰীয়াক যে এবাৰ চিফ বনাব, ইয়াতে 1% মানুহ সন্দেহ নাই, চিফ এবাৰ বনাব BTR ৰাইজে। ধন্যবাদ। এটা কথা আৰু আপুনি 5 দিন দূৰ কৰিব লাগে। বহু মানুহ এতিয়া নিৰ্বাচন কেতিয়া হ'ব তাক লৈ সন্দেহত আছে। আপুনি কোনখিনি কথা অৱগত সাধাৰণ মানুহখিনিক, যিহেতু আপুনি ভাষণ দি সমৰ্থন কৰি আছে নিৰ্বাচন নিশ্চয় আপুনিও বিচাৰে যে নিৰ্বাচন কেতিয়া হোৱাৰ ইংগিত পাইছে, কেনেকুৱা আলোচনা হৈছে, সৰ্বদলীয় বৈঠকো হৈ গৈছে, কেতিয়া নিৰ্বাচন হোৱাৰ সম্ভাৱনা আছে, পাব্লিকক কি ক'ব আপুনি? নাই, তাৰমানে আমি যিখিনি নিউজ চাই আছোঁ, কাৰণ আমি যিহেতু অৰাজনৈতিক এটা সংগঠন, গতিকে আমি যিখিনি চাই আছোঁ বা শুনা পাই আছোঁ ডিচেম্বৰত নিৰ্বাচনটো হৈ যাব। কাৰণ বিহাৰত নিৰ্বাচন আৰম্ভ হৈছে, আপোনালোকে গম পায়। এই বিহাৰৰ নিৰ্বাচনততো কি প্ৰভাৱ পৰে, যিহেতু মহামাৰী কৰোণা বেমাৰ এটা চলি আছে। সেইকাৰণে আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ এটা ঘোষণা কৰিছে যে বিহাৰৰ ইলেকশ্যনটো চাই আমি সিদ্ধান্ত এটা ল'ম। আৰু দীৰ্ঘ বিশ্বাস যে ডিচেম্বৰত ইলেকশ্যনটো হৈ যাব। ডিচেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। আৰু এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সদৌ অসম মুছলিম পাৰ্চনেল ল' বৰ্ডৰ অধ্যক্ষ মৌলানা মুফতি ডাঙৰীয়াই বিগত সময়ছোৱাত UPPৰ হকে মুকলি সমৰ্থন আগবঢ়াইছে। আৰু তেওঁ কৈছে যে এইবাৰ গেৰাণ্টি দিছে যে প্ৰমোদ বড়োৰ দৰে ব্যক্তিৰ নেতৃত্বত যদি চৰকাৰ গঠন হয়, ইয়াত কিন্তু উন্নয়ন কোনো ৰখাব নোৱাৰে। আৰু তেওঁলোকে নজৰ দিব বুলি কৈছে। আৰু কেনেধৰণৰ উন্নয়নৰ কাম কৰিব লাগিব এই ক্ষেত্ৰত তেওঁলোকে গুৰুত্ব দিব বুলি কৈছে। দেখা যাব যে মৌলানা মুফতিৰ দৰে ব্যক্তিৰ এই যিটো আস্থা আৰু বিশ্বাস নিশ্চিতভাৱে আমি গুৰুত্ব দিব লাগিব। কাৰণ এগৰাকী সাধাৰণ ব্যক্তি নহয়, তেওঁলোকে যথেষ্ট চালি জাৰি চাইহে মানুহক সমৰ্থন দিয়ে। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াৰো কিন্তু যথেষ্ট প্ৰত্যাহ্বান থাকিব, যথেষ্ট তেওঁলোকৰ এটা হেঁচাত থাকিব। কাৰণ এনেকুৱা ৱেল একচেপ্টেড ব্যক্তিৰ সমৰ্থন তেওঁ লাভ কৰিছে। গতিকে এইসকল ব্যক্তিৰ সমৰ্থনক তেওঁ কিন্তু অথলে যাব দিব নোৱাৰিব। গতিকে আমি আশা ৰাখিম যে গণতান্ত্ৰিক অধিকাৰ ৰাইজে সাব্যস্ত কৰিব। যদি নিৰ্বাচিত হয়, আমি যদি শব্দ ব্যৱহাৰ কৰিব লাগিব, যদি নিৰ্বাচিত হয়, এই সন্মানীয় ব্যক্তিসকলে আজি যি কষ্ট কৰিছে, যি সমৰ্থন আগবঢ়াইছে, তেওঁলোকৰ সেই ব্যক্তিত্বক, তেওঁলোকৰ কথাক মূল্য দি BTRৰ উন্নয়নৰ বাবে যিবিলাক প্ৰতিশ্ৰুতি দিছে, এই প্ৰতিশ্ৰুতি বাস্তৱত ৰূপায়িত কৰিব আৰু BTRক প্ৰতিশ্ৰুতি অনুসৰি এক বিশেষ দিশলৈ লৈ যাব। BTRৰ পৰা সহযোগী দিগন্ত কলৈ মৰম কুমাৰ, ডেমক্ৰেচি লাইভ। Welcome to Anandaram Borua Academy, Degree College, Patsala, Borpeta, Assam. Affiliated to Boruland University, ARBA Degree College is a well-known prestigious academic institution where you can make your ambitions a reality. With a range of undergraduate BA, BSc and postgraduate MA, MSc courses in physics, chemistry, botany, zoology, English, Assamese, education and political science. Admission is going on. To know more about the courses and admission procedure, please visit our website www.arba.in or call us on 94351 23646 and 6000163376 and 99540 39329 and 9954770328.